সকলো অসমবাসী তথা মোৰ বন্ধু বান্ধৱী সকলোলৈকে সৰু জ্যেষ্ঠ সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মোৰ ভাতৰ এই থালিখনত আছে অসমীয়া গুটি আলু আৰু কেঁচা চিয়া মটৰ, আৰু এইটো হৈছে লাই শাক মাছৰ মুৰা জ্বলা ভাজি, আৰু এইটো হৈছে গোলনেমু চেপি তিলৰ চাটনি আৰু কাষতে এডোখৰ পিঁয়াজ, আৰু এয়া হৈছে হয়তো সকলোৱে ভাল পায়, মোৰ খুবেই প্ৰিয় গাজৰ, পালেং, বিলাহী, কেঁচা জলকীয়া, পিঁয়াজ, ধনিয়া আৰু লোকেল সৰিয়হৰ তেল দি চাটনি। আৰু এইটো হৈছে সৰু আলু পুৰা আলু পিটিকা। এইটো কি বেটা? সৰু আলু পিটিকা। এই পিচ হৈছে মাছ ফ্ৰাই, এয়া হৈছে পাপৰ, মই তেল দি ফ্ৰাই কৰা নাই বাৰু, শুকান তাৱাত ভাত ধুনীয়া, আৰু এয়া কণজহা চাউলৰ ভাত, গোলনেমু, এটা কেঁচা জলকীয়া। তাৰ পাছত আমি আহিছোঁ সকলোৰে প্ৰিয় বুলি নকওঁ বাৰু, যিসকলে খাই ভাল পায়, চুঙাত দিয়া গাহৰি মাংস, আৰু এয়া হৈছে পিঠিয়া মাছ, বগা সৰিয়হৰ চৰচৰি, আৰু এইটো হৈছে বাহু মাছ, ফুলকবি, বিলাহী, আলু, অকণমান জোল, আৰু এয়া হৈছে আমাৰ লোকেল মুৰ্গী। সেয়াই আৰু আজি আমাৰ ভোগালী আকৰ্ষণীয় বুলিয়ে ক'ব লাগিব থালিখন। ঠিক আছে, আমি এতিয়া ধুনীয়াকৈ উদৰ পূৰাই খাই লওঁ। লাজে দেখোন লাগি যায় সঁচাকৈ তোমাকে চাই, হিয়াতে মোৰ প্ৰেমৰ নৈ জিৰি জিৰি থাকে বৈ, নগলেও দুচকুৱে দিয়ে চোন। নামে তিতি বুঢ়ী মই হওঁ জীপাল, লাজি দেখোন লাগি যায় সঁচাকৈ তোমাকে চাই, হিয়াতে মোৰ প্ৰেমৰ নৈ জিৰি